দৰং পৰিবহণ বিভাগৰ বিৰুদ্ধে ৰাইজক হাৰাশাস্তিৰ অভিযোগ। কাগজ পত্ৰ ঠিকেই থকা আৰু পলিউশ্যন প্ৰমাণপত্ৰৰ সময়সীমা থকা স্বত্বেও বাইকৰ গৰাকীক পলিউশ্যনৰ বাবে দিলে 10,000 টকাৰ জৰিমনাৰ জাননী। আইনৰ দ্বাৰস্থ হোৱাৰ হুমকি ভুক্তভোগীৰ। দৰঙৰ খাৰুপেটীয়াৰ নজৰুল ইছলাম নামৰ বাইকৰ গৰাকীক দৰঙৰ পৰিবহণ বিভাগে দিলে এই জাননী। AS13H4198 নম্বৰৰ বাইকখনৰ পলিউশ্যন কৰা হৈছিল 2/1/2023 আৰু সময়সীমা আছে 1/1/2024 তাৰিখলৈকে। ম্যাদৰ সময়সীমা থকাৰ পিছতো নজৰুল ইছলামে মোবাইল ফোনত মেছেজ যোগে বাইকখনৰ জৰিমনাৰ জাননী পাই হতভম্ব হৈ পৰে। তেওঁ সাংবাদিকক জানিবলৈ দিয়া মতে হেলমেটৰ ফাইন বাবদ আৰু 1100 টকাৰ সৈতে মুঠ 11,000 টকাৰ জৰিমনাৰ জাননী পাইছে। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ লগতে বিভাগীয় মন্ত্ৰীকো এই দুৰ্নীতিৰ দৃষ্টি আকৰ্ষণ কৰে আৰু বাইক মটৰ গাড়ী আদি যান বাহনৰ গৰাকীক এনে হাৰাশাস্তি নকৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে এইদৰে যধে মধে জৰিমনাৰ জাননী পাই অতিষ্ঠ হৈ অটো ড্ৰাইভাৰ আৰু মালিকসকলে কেইদিনমান পূৰ্বে যান বাহন আৰক্ষী পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ বিৰুদ্ধে দৰঙৰ ঢোলাত প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে অভিযোগ মতে বালি পাথৰ কঢ়িয়াই নিয়া ডাম্পাৰ ট্ৰাক গাড়ীয়ে আদিও অভাৰলোডেৰে ৰাজপথত অবাধ চলাচল কৰি আছে যদিও এই ক্ষেত্ৰত যান বাহন বা পৰিবহণ নিগমৰ লোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰে। অভিযোগকাৰীয়ে তেওঁলোকৰ সৈতে মাহিলী লেনদেন থকাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে। মই যেহেতু বাইক লৈ আপ ডাউন কৰিয়ে থাকোঁ, মই ভেটেনেৰীত কাম কৰোঁ, মই বাইকৰতে কাম গোটেই দিন মই মানে সদায় চলি থাকোঁ। মোৰ কি হ'ল 17 আগষ্ট 2023 2:08 বজাত মই গম নাপাওঁ মোৰ 1,000 টকা ফাইন কাটিছে পলিউশ্যনৰ নামত আৰু 1,000 টকা 10,000 টকা পলিউশ্যনৰ নামত 1,000 টকা মানে মোৰ লগত এজন আছিলে, পিছফালে বহি আছিলে, তেওঁৰ হাতত হেলমেট আছিলে, হেলমেটটো পিন্ধা নাই, সেইকাৰণে 1,000 টকা টোটেল মোৰ 11,000 টকা ফাইন কাটিছে। মই কিন্তু গম নাপাওঁ, মোক ছিগনেলো দিয়া নাই, একো দিয়া নাই। মই 2 তাৰিখে SMS যোগে মোৰ মোবাইলত SMS আহে। পিছত মই SMSটো চালোঁ, চোৱাৰ পিছত চালোঁ যে মোৰ বাইকৰ নামত 11,000 টকা ফাইন। পিছত মই চালোঁ কিহৰ ফাইন, পলিউশ্যনৰ ফাইন আৰু হেলমেটৰ। ঠিক আছে, হেলমেট হাতত আছিল, পিন্ধা নাই, এইটো 1,000 টকা মই দিম বাৰু, কোনো কথা নাই, এইটো কাটিছে ঠিকেই আছে। কিন্তু মোৰ পলিউশ্যন থকা আছে, মোৰ চাব পাৰে আপোনালোকে, মোৰ 1/1/2024 মোৰ পলিউশ্যন চাৰ্টিফিকেট মোৰ হাতত আছে, যিহেতু মই 2/1/2023 কৰিছোঁ, কিন্তু পলিউশ্যন থকা স্বত্তেও মোৰ পলিউশ্যন নাই বুলি 10,000 টকা ফাইন কাটিলে। এনেকৈ ধৰণৰ বহুত হাৰাশাস্তি হৈ আছে লোকেল মানে আমাৰ জনসাধাৰণ ৰাইজৰ লগত, মানে জেনেৰেল মানুহ যিবিলাক আছে আমাৰ চবৰ লগত এনেকুৱা শুনা পাইছোঁ, চবৰে হৈ আছে। মানে ডকুমেণ্ট থকাৰ পিছতো অটো আছে, কিবা কিবি আছে, ফাইন কাটি আছে। কি কৰিব মানে সেইখিনিৰ কাৰণে মই মানে কওঁ যে আমাৰ নিচিনা সাধাৰণ জনসাধাৰণে যাতে শাস্তি পাব নালাগে, এইকাৰণে আইনগত মাননীয় পৰিবহণ মন্ত্ৰী বিভাগীয় উত্তৰত মই দৰখাস্ত জনাওঁ যাতে আমাৰ নিচিনা সাধাৰণ মানুহে যাতে হাৰাশাস্তিৰ পৰা বন্ধ হ'ব লাগে আৰু দৃষ্টিগোচৰ কৰিব লাগে মাননীয় মুখ্যমন্ত্ৰী বিভাগ আমাৰ হেৰিটোৰ ওপৰত, আইনৰ হেৰিৰ ওপৰত, যান বাহন আইনৰ ওপৰত মানে দৃষ্টিগোচৰ কৰিব লাগে যে খাৰুপেটীয়াত কেনেধৰণৰ হেৰি হৈ আছে। আমাৰ যোনটো এইটো ৰং হেৰি কৰিছে, আমাৰতো যদি হেৰি কৰি শুধৰণি কৰি নিদিয়ে, মই আইনগত কি ব্যৱস্থা ল'ব লাগে মই ল'ম। দৰঙৰ পৰা ইমদাদুল ইছলামৰ ৰিপৰ্ট, দ্য ষ্টাৰ উইথ।